কৰোঁ আপোনালোক ভালে কুশলে আছে আৰু আজি যেহেতু মই আপোনালোকৰ লগত ঘৰতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ তো আজি দিনটোত মই কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম আৰু মোৰ যোৱাকালি এটা পাৰ্চেল আহিছে ফাৰ্ষ্টলি আপোনালোকক মই সেইটো দেখাম বুলি ভাবিছোঁ তো ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আপোনালোকৰ আগত আনবক্সিং কৰিব লৈছোঁ যোৱাকালি মোৰ আহি যোৱা বাৰ্ণাৰখন আৰু এইখন 3খন চোলাৰ বাৰ্ণাৰ হয় আৰু এইখন হৈছে ইয়াৰে ৱাৰেণ্টি কাৰ্ড আৰু ইয়াতে এখন আছে ডাঙৰ এখন মিডিয়াম আৰু এখন সৰু বাৰ্ণাৰ আৰু যদি এই পিজন ব্ৰেণ্ডৰ বাৰ্ণাৰখন আপোনালোকে ব্যৱহাৰ কৰিছে কেনেকুৱা পাইছে জনাব আৰু এইখন মই এতিয়া ফিট কৰি ল'লোঁ কিটচেনত আৰু এবাৰ আপোনালোকক জ্বলাই দেখাম বাৰ্ণাৰখনৰ প্ৰাইচটো মই ওপৰত মেনশ্যন কৰি দিছোঁ আৰু এই বাৰ্ণাৰখনতে লিখা আছে ইয়াতে কি কৰিব নালাগে আপোনালোকে এইখিনি ন'টিচ কৰি ল'ব আৰু বাৰ্ণাৰখন ফিট কৰা হ'ল যিহেতু এতিয়া মই আপোনালোকৰ লগত এটি আচাৰৰ ৰেচিপি শ্বেয়াৰ কৰিম তো আপোনালোকে চাই ল'ব মই কিদৰে বনালোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে ভালদৰে বুজি পাব এয়া মই আমলখি লৈছোঁ ভালদৰে ধুই পেলাই বইল হ'বলৈ দিলোঁ বইল হোৱাত পানীখিনি নিগৰাই ল'লোঁ আৰু এইখিনি পিটিকি চালোঁ যে হৈছে নোহোৱা নাই এইদৰে হ'লেই আচাৰ বনাবলৈ ৰেডি হৈছে আৰু মই আটাইখিনি এইদৰে এৰুৱাই ল'লোঁ আৰু এয়া মই ৰ'দত দিছোঁ পানীখিনি যাবৰ বাবে ইয়াতে মই ৰং দিছিলোঁ কিন্তু আপোনালোকক ভিডিঅ'ত দেখুওৱা নহ'ল এতিয়া মই এখন কেৰাহী লৈছোঁ তাত জিৰা চফ বেহাৰ আৰু পাঁচফোৰণ দি লৈছোঁ ফুটালৈকে এইখিনি মই ভাজি ল'ম আৰু এইদৰে হ'লে এইখিনি গুড়ি কৰিবলৈ ৰেডি হৈছে এতিয়া মই মিক্সিত গুড়ি কৰি ল'লোঁ আৰু এতিয়া মই এখন কেৰাহীত মিঠাতেল দি দিম প্ৰয়োজন অনুসৰি আৰু আপোনালোকৰ যিখিনি প্ৰয়োজন হয় সেই অনুমানে আপোনালোকে দি দিব এতিয়া মই দি দিছোঁ আমলখিখিনি আৰু গেছটো কমাই দিছোঁ নিমখ দি দিছোঁ প্ৰয়োজন অনুসৰি আৰু এতিয়া দি লওঁ গুড়ি কৰি লোৱা মছলাখিনি ইয়াতে মই শুকান জলকীয়া দিয়া নাই কাৰণ ইয়াতে মই ভোট জলকীয়া ব্যৱহাৰ কৰিম তাৰ বাবে আৰু এতিয়া দি দিম 2 চামুচ ভোট জলকীয়া আৰু এইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি ল'ম এয়া হৈ গ'ল ৰেডি আমলখিৰ আচাৰ আৰু এইখিনি মই কাঁচৰ বৈয়ামত ভৰাই ৰ'দত দি থাকিম মাজে সময়ে আৰু এইদৰে ৰ'দত দি থাকিলে আচাৰখিনি বহুদিনলৈকে ভালে থাকে আৰু মই ভাজি লোৱাৰ কাৰণটো হৈছে যাতে এই আচাৰখিনিত ভেঁকুৰ নালাগে কাৰণ এতিয়াতো ৰ'দটো কম তাৰ বাবে আৰু এতিয়া আমি ভাত পানী খাই লৈ মোৰ বাবে মোবাইল কিনিব গ'লোঁ তো মই কি মোবাইল ল'লোঁ আপোনালোকে শেষলৈকে চাওক এয়া আহিছোঁ মই মিৰ্জা ইষ্টাৰ্ণ ইলেক্ট্ৰনিকত মোবাইল ল'বলৈ আৰু মোৰ এইটো মোবাইলটো পচন্দ হৈছে তো এইটো ডেমো মোবাইল হয় এইটো তো আৰু মই মোবাইলটো লৈ ল'লোঁ এতিয়া আৰু ঘৰত গৈ আপোনালোকক মই দেখাই আছোঁ কি মোবাইল ল'লোঁ মই ল'লোঁ ভিভ' V25 Pro আৰু আপোনালোকক খুলি দেখাই আছোঁ এবাৰ খুলিছোঁৱেই দোকানত তথাপি ভাবিলোঁ এবাৰ আপোনালোকক এইদৰে দেখাই দিওঁ এয়া মোৰ মোবাইলটো লৈ আনিলোঁ তো মোবাইলটো কেনেকুৱা হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব মোবাইল লোৱা পাৰ্টিটো চিকেনেৰে কৰি আজিৰ এই মোৰ ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ থেংক ইউ ফৰ ৱাচিং